হেল্ল' গাইজ, ৱেলকাম বেক টু BBK ব্লগছ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা মোটামুটি 8:30মান বাজিল। এতিয়া এক জেগাত আমি যাবলৈ ওলাইছোঁ। আমাৰ এজ এ ক্ৰিয়েশ্যন গ্ৰুপৰ ফালৰ পৰা এটা ভিডিঅ' শ্বুটিং হ'ব। তো এতিয়া ক'ত যাই আছোঁ, কি কৰি আছোঁ দেখাই আছোঁ আপোনালোকক। আমাৰ অজয় আহিছে আৰু মৃদুল দা আহি আছে। তো আহিলে একেলগে যাম আৰু ক'ত যাওঁ গোটেইখিনি ভালকৈ দেখাই আছোঁ। চাই ৰক লৈ ওলছি আৰু এটা মানুহ আছে, এইটো মানুহক দেখি দিয়ক একবাৰ মাজতে। আপোনালোকে চিনি পাই নে নাপায় ক'বচোন। এইফালে আহক, চাৰা ভাই জুগিন্দাৰ। আজি কিন্তু ই নাযায়, ই একদম বেলেগ জেগাত যাব, গতিকে আমি তিনিটা যাম। গাড়ী আজি আকলা আকলি যাই আছোঁ গাড়ীত। এনেকৈ কিন্তু মই ভিডিঅ' কৰা নাছিলোঁ আজিলৈকে, আজি প্ৰথম কৰিছোঁ। তো এতিয়া ক'ত নি আছে আমাৰ ডাইৰেক্টৰহে জানি ৰ'ব। এতিয়া ক'ত যাওঁ, কি কৰোঁ ভাবি পোৱা নাই আৰু। নদীৰ পাৰত যাম বুলি কৈছে, এতিয়া ক'ৰবা নদীত যায় বাইছ তাৰ কওকচোন। গাইজ দেখছি না কি জেগাত লৈ আহিছি আমাৰ ডাইৰেক্টৰে, কি কৰিব খুজিছে ক'ব নোৱাৰোঁ গাইজ। আজি ইয়াতে জৰ্জৰিতে গম যেন পাওঁ। কিবা ক'বা নেকি কওকচোন ভিডিঅ'টোক লৈ। এইটো ভিডিঅ' লৈ বহুত এক্সাইটেড গাইছ। আজি এডিটিঙো হ'ব গাইছ। কালি মানে কালি নহয় পৰহি আমি ৰিলিজ দি দিম গাইছ। আচ্ছা, তো সকলোৱে চাব পাৰিব নিশ্চয়। মই ভাবোঁ আৰু মোৰ ব্লগত মই দিব পাৰিম চাগে ডেছক্ৰিপশ্যনত লিংকটো। তো যাওঁ ৰ'ব গাইজ, এই নদীৰ পাৰক লৈ যাব লাগিব। তো গাইজ আমি এতিয়া নদীৰ পাৰত খোজকাঢ়ি আছোঁ আৰু আমাৰ আগে আগে ডাইৰেক্টৰ চাপ যাই আছে একদম বেলচা চেলচা লৈ। নাজানো গাইজ আৰু কি কৰিব খুজিছে এই ৰ'দখনত। এতিয়া খবৰ পেলাই যে গাটা খান বগাই যাতে। আচ্ছা, আজি মোক বোলে বোমা দি উৰাই দিব গাইজ। ভিডিঅ'টো চালে গম পাব আপোনালোকে। মোৰ অলপমান বেলেগ এটা ৰোল আছে, তাত চেং চেং খৰা হৈ যায় মোৰ গাইজ। জয় হিন্দ সকলোৱে ক'ব একেলগে, জয় হিন্দ। এইটো নোনা নদী গাইজ, এইটো নোনা নদী। মই আজিলৈকে ইমান ওচৰলৈকে আহি পোৱা নাছিলোঁ এই নোনা নদীৰ পাৰত। আজি প্ৰথম আজি গাইজ ইয়াৰ কাৰণে আহিছোঁ। তো ইয়াতে কিবা আমাৰ অলপ গাটা চাটা খান্দিম গাইজ, পইচা চইচা ওলাম। চাই থাকক। আমাৰ মৃদুলদা পূৰা একদম ড্ৰেছত আহি কিবা কৈ দিবা নেকি অলপমান? আমাৰ আজি ভিডিঅ'টো প্ৰায় শেষ হ'বই। আজি শ্বুটিং হ'লে আমি আজি এডিটিঙো কৰিব পাৰিম। সেয়ে আপোনালোকে ভিডিঅ'টো পাব কাইলৈ পৰহিলৈ। আমাৰ এজ এ ক্ৰিয়েশ্যন এণ্টাৰটেইনমেণ্টত পাই যাব। তো লিংক দিম মই বাৰু ডেছক্ৰিপশ্যনত। ফাইনেলি গাইজ মোৰ কষ্টিউম ৰেডি হৈ গ'ল, অলপমান আৰ্মিৰ গেটআপত। এইটো আমাৰ দাঢ়ি থকা আৰ্মি। তাৰপিছত এইভাগে বন্দুক চন্দুক লৈ ৰেডি। এতিয়া আমাৰ গাটাটো খান্দা লাগে। ক'ত খান্দবি গাটা খান্দাই আছে গাইছ। গাটাতে খান্দাই আছে গাইজ। এতিয়া বস্তা কেইটামান বহাই পেলাই আমি অলপমান কেম্পেইনিং কৰিম মানে ইয়াতে। যুদ্ধ হ'ব গাইজ, অলপ পিছত দেখা হ'ব। চাই থাকক। তো গাইজ দাউৰি ভাল লাগছি। বোকাত মাজে মাজে সোমাই যায়। চৰি বোকা নহয়, বালা। মাজে মাজে সোমাই যায় না, দাউৰি ভাল লাগে। তো গাইজ ফাইনেলি এটা শ্বট আছিল মোৰ লিপচিং, সেইটো মই দিলোঁ। এতিয়া আমাৰ আৰু মৃদুলদাৰ শ্বট আছে, গতিকে মৃদুলদাই দিব শ্বট। এইগিলাত নবহিবা গাইজ, বেয়া দেখি গাইজ। একো নহয় গাইজ, আৰ্মি হৈছ হ'ব না। গাইজ এতিয়া আমি বস্তাত বালি ভৰাই আছোঁ। কিহৰ কাৰণে এইটো কৈ দিব নেকি ডাইৰেক্টৰ দা? এইটো মানে আমাৰ নিজৰ চেফটিৰ কাৰণে গাইছ। আচ্ছা, মানে গুলি বাৰুদ নালাগাৰ কাৰণে প্ৰটেকশ্যন, গেৰাণ্টি নাই। পারবি অ্যাকশন। বাকরি বললো গাইস, গাইজ ক্যামেরাম্যান বাকরি বললো।
ইমান ভালা গাইজ নৰি আৰু গাইজ আৰ্মি গাইছ গাইজ ট্ৰেইন আছি গাইজ দেখছি না গাইজ ইমান ডাঙৰ বস্তু নহয় গাইজ এৰোপ্লেন নহয় ট্ৰেইন বাৰু দেখাইছোঁ আৰু মানে লোকেশ্যনটো কিবা পোষ্ট দিবা নেকি আৰু কি পোষ্ট দিবা ফটো তো গাইজ আমাৰ শ্বুটিং কমপ্লিট বহুত ভাগৰ লাগছে গাইজ দেখা পাব শ্বুটিঙত মানে ভিডিঅ'টোত কিমান কি কৰিব লগা হৈছে তো গতিকে সকলোৱে যাতে মৰম দিয়ে আমাক ভিডিঅ'টো চাই যিমান পাৰে শ্বেয়াৰ কৰে আৰু অৱশেষত লাষ্টত আমি গোটেইকেইটা এটাই ক'ম ভাৰত মাতা কি বেছ তো গাইজ ফাইনেলি আমি গাড়ী থোৱা জেগালৈকে আহি পালোঁ গাড়ীখন আছে বাৰু বহুত দূৰত থৈ গৈছিলোঁ হয়তো গাড়ীখন আছে একদম বঢ়িয়াকৈ বহুত ভাগৰ লাগছে গাইজ এতিয়া চিধা আমি ক'ত যাম ঘৰকে যাম না নহয় হেৰি যাম বৃন্দাবন যাম আচ্ছা যদি পাৰোঁ এবাৰ বৃন্দাবনত সোমাম তাতে কিবা খাই বৃন্দাবন মানে আমাৰ সেই বৃন্দাবন নহয় কৃষ্ণৰ বৃন্দাবন নহয় হোটেল বৃন্দাবন এখন আছে আমাৰ ঘগ্ৰাপাৰাত ত' তাকে লাগি যাম তাতে যদি পাৰোঁ কিবা খালোঁ খাই লৈ আমি ঘৰক লাগি যাই থাকিম গাইজ কি কৰি গাইছ দাদা তো গাইজ আমি এতিয়া বৃন্দাবন ৰেষ্টুৰেণ্ট আহি পালোঁ ঘগ্ৰাপাৰাত খুব ধুনীয়া ৰেষ্টুৰেণ্ট গাইজ আপোনালোকে কেতিয়াবা যদি ঘগ্ৰাপাৰাত আহে তো কিবা খাব পাৰে আমি এতিয়া যাই আছোঁ কিবা খাবলৈ নাজানো আৰু কি খাওঁ কিবা কৰে গাইজ ক'ব নোৱাৰোঁ আৰু আমাৰ প্ৰডিউচাৰে জানে বৃন্দাবন গাইছ যাই আছোঁ গাইজ আমি এতিয়া বহি আছোঁ কিবা খাম কি খাব প্ৰডিউচাৰ দা নৰ্মেলকৈ কিবা এটা খাই দিয়া আৰু ন কি খাবা কিছু খাবা দেখাই আছোঁ ৰ'ব কি খাওঁ গাইজ পৰঠা অৰ্ডাৰ দিছিলোঁ গাইজ খাইছোঁ আৰু কেনেকুৱা হৈছে মজা ন গতিকে গাইজ মই খাওঁ খোৱা লোৱা হৈ গ'ল এতিয়া আমি ক'ত যাম ঘৰকে যাম আচ্ছা হৈ গ'ল শ্বুটিং তো আজি আমাৰ ছাকচেছফুলি ধুনীয়াকৈ শ্বুটিং হ'ল বহুত কষ্টৰ মাজত গাইজ তো ভাল আকৌ লাগিল আজি বহুত ভাল লাগছে কিন্তু আকৌ কৈ দিছোঁ ভিডিঅ'টো যাতে আপোনালোকে সকলোৱে চাই সকলোৱে আমাক মৰম দিয়ে সকলোৱে মৰম দিয়ে আৰু যিমান পাৰে গাইজ সিমান শ্বেয়াৰ কৰিব আপোনালোকে ভিডিঅ'টো আৰু আমাৰ ব্লগটো চাই থাকিব লগতে আজি ব্লগটো বেছি দীঘলীয়া নকৰোঁ এইখিনিতে সমাপ্ত কৰিছোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব আগলৈকে চাই থাকক বিবেকে ব্লগছ থেংক ইউ আৰু ভাৰত মাতা কি জয়